নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটা বায়োগ্ৰাফি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনত অভিনয় কৰা আদিত্য প্ৰকৃততে কোন, তেওঁৰ কাৰ লগত বিবাহ পাশত আবদ্ধ হৈছে আপোনালোকে বাৰু জানেনে? তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বান্ধৱীসকল আদিত্য অৰ্থাৎ আদিৰ প্ৰকৃত নাম হৈছে শান্তনু শইকীয়া। ঘৰত মতা নাম হৈছে সুমন। তেওঁ জন্ম হৈছিল 1992 চনৰ 2 ডিচেম্বৰত গোগামুখত। শান্তনু শইকীয়াই স্কুলীয়া শিক্ষা লাভ কৰে গোগামুখৰ পৰা আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰা। বন্ধু বান্ধৱীসকল শান্তনু শইকীয়াই ধাৰাবাহিক কৰাৰ উপৰিও তেওঁ কেইবাটাও গানত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা কেইখনমান ধাৰাবাহিক হ'ল জোনাক এৰাবাটে, বৃষ্টি আৰু বৰ্তমানে বকুল ধাৰাবাহিকখনত অভিনয় কৰি আছে। আপোনালোকে বাৰু আদিৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন। বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে শান্তনু শইকীয়া অৰ্থাৎ আদি বৰ্তমান কোনো বিবাহ পাশত আবদ্ধ হোৱা নাই। বন্ধু বান্ধৱীসকল আপোনালোকে যদি আদিৰ অভিনয় চাই ভাল পায় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আদিৰ কাৰণে এটা লাইক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম।